দা ওলাই মেলি ক'ৰবালৈ যাবলৈ ওলাইছে নেকি? যাম বুলি ওলালো বজাৰলৈ। বাৰু দেওবাৰ কথা নহয় জানো? হয় হয় তাৰপিছতে পোষ্টাৰখন দেখিলো প্ৰবীণ তামুলী হয় থিয়েটাৰ ধনশী বুলি থিয়েটাৰ এখন আগবঢ়াইছে। প্ৰবীণ তামুলীনো কেনেকুৱা থিয়েটাৰ, কেনেকুৱা মানুহ বোলো যাওঁচোন থিয়েটাৰখনো চাই আহোঁ, হয় তাৰপৰা কথা বতৰাবোৰ লৈ আহোঁ। প্ৰবীণ তামুলীটো মোৰ নামই হয় নেকি? চাওঁ, আপোনাৰ সৈতে জেক্স কপি ওলাইছে নেকি কেনেবাকৈ আকৌ? ক'ব নোৱাৰি যদি চাই আহোঁ। প্ৰবীণ তামুলীটো মোৰ নামৰ গাঁৱৰ ভয়ে গোটেইখনে চাই, কিজানি আকৌ ক'ব নোৱাৰি হয় সেইকাৰণে বোলো চাওঁ, কিজানি আকৌ বোলো ৰাইজে ভাল পায়, মোৰ নামটোকে দিছে হয় বা থিয়েটাৰখন চোৱা হ'ব, দুটা কথা জনাও হ'ব। অঁ আৰু যদি প্ৰবীণ তামুলীক লগ পোৱা হ'ব, নিশ্চয় ধনশী থিয়েটাৰ জয় অসম শব্দটোৱে যোগেদি আমাৰ থিয়েটাৰখনি বহুত উন্নতলৈ যাব। অঁ এইখনে দেখোন পোষ্টাৰখন আপোনাৰ সৈতে একে দেখিছোঁ দেখোন। দেখাই দিয়ক এইখন পোষ্টাৰখন সৈতে। চেহেৰা একেই হয়, কিন্তু এই যে মই লগ ভাগ পালেহে গম পাম, ধনশীলৈ গ'লেহে গম পাম। ধনশী হয় এখন দিয়কচোন, মই ভালছে দেখাই দিওঁ ৰাইজক। এয়া দেখিছেনে, ধনশী থিয়েটাৰ প্ৰবীণ তামুলী দা। তাত একেটা জেক্স কপি ওলাইছে, প্ৰবীণ তামুলী দাই তাকে চাবলৈ যাব। এয়া প্ৰবীণ তামুলী দাই কওক কিনো হয়। চাওঁগৈচোন থিয়েটাৰ ভাগ কেনেকুৱা বিভাগনো, কি থিয়েটাৰ, কি নাম। ধনশী বুলি কোৱা শুনিছোঁ, তাতো কিছুমান কথা থাকে। আৰু কেনেকুৱা পৰিচালনা, কি কথা কি পতা। থিয়েটাৰ হ'ল, থিয়েটাৰ আজিকালি নচলে, হয় কিন্তু কি থিয়েটাৰ বনাইছে, কি কথা কি পতা, এই বাৰিষা বতৰত গৈ আহোঁচোন। যদি ভাল বোলে শুনো বা তেতিয়া কিজানি ভাল হ'লে মানে থিয়েটাৰ বহুত আশীৰ্বাদ হ'ব, বহুত ওপৰলৈ যাব। কিন্তু থিয়েটাৰ বুলিলে অকণমান ভয় লাগে। থিয়েটাৰ যদি বোলে গুৰুত্ব নিদিয়ে মানুহে, শিক্ষা বিদ্যা লাইন থাকে, কথা বতৰা থাকে, ভাওনা থাকে, তাৰমানে বাওঁ। কিন্তু ধনশী কেনেকুৱানো, কি পৰিৱেশ, কেনেকুৱা কি কথা, গৈ আহোঁ, চাই আহোঁচোন। প্ৰবীণ তামুলী লগ কৰি চাম। হয় ঠিক আছে, ধন্যবাদ। নমস্কাৰ, মই শ্ৰী বিজয় গগৈ। হয়, আচলতে মই ধনশ্ৰী থিয়েটাৰৰ মই মুখ্য পৰিচালক। এওঁ আচলতে ধেমালিহে কৰিছে, যিহেতু ধেমালিৰে এওঁ গোটেই অসমতে পৰিচিত হৈছে। প্ৰবীণ তামুলী তেওঁ আচলতে এটা কমিক যিহেতু চৰিত্ৰ কৰিছে এই ধনশী থিয়েটাৰখনত তেওঁ আছে এইবাৰ। আৰু আচলতে তেওঁ গোটেই অসমৰ বহুতো চুকে কোণে অসমৰ 100জন মানুহৰ প্ৰায় 90জন মানুহে এতিয়া তেওঁক চিনি পায় প্ৰবীণ তামুলী হিচাপে। সেই প্ৰবীণ তামুলী ধনশী থিয়েটাৰত এইবাৰ আছে। আচলতে তেওঁ নিজৰ কথাটোকে কৈছে হাস্যকৰ হিচাপে। আহিব, চাম, লগ পাম, সকলোৱে উপভোগ কৰকচোন। আৰু আপোনালোকৰ আশীৰ্বাদ, সহায়, সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ।